আমাৰ ঘৰ ইয়াত লগাই ল'ব লাগে এইবাৰে ভাল পাওঁটো গুড মৰ্নিং গাইজ হাই হেল্ল' নমস্কাৰ তো ভ্লগটো ষ্টাৰ্ট কৰিলোঁ বহুত দিনৰ পৰা ভ্লগ কৰিম বুলি ভাবি আছিলোঁ তো আজি আহি গ'ল সেইটো দিন তো আজিৰ পৰা আপোনালোকে যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম ভিডিঅ' তো আপোনালোকে ছাপোৰ্ট কৰিব স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক তো ব'লক এতিয়া আমি হামৰেঙলৈকে যাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ হামৰেঙলৈকে যাওঁ আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট যিমান পালোঁ হেলমেটটো এৰি থৈ আহিলোঁ বেছ এই তাত মাছটো মেইন মানে মাছটো কিনি থাকিব লাগিব আৰু ট্ৰেইনৰ সময় লগা হ'ল ট্ৰেইন আহি আছে কামপুৰ ষ্টেচন ফাইনেলি আমাৰ মবিল চবিল ভৰা হৈ গ'ল
আৰু এতিয়া আমি পেটত কিবা এটা ভৰাব লাগিব, মবিল চবিল ভৰাই থাকিলেতো নহ'ব। গাড়ীক ব্ৰেকফাষ্ট কিবা এটা মাৰি লওঁ আৰু দেই। আমি এতিয়া ওলাইছোঁ। লাহে লাহে বৰষুণটো ষ্টাৰ্ট হৈ গ'ল, বহুত জোৰকৈ বৰষুণ পৰিছে, আপোনালোকে দেখি তো আমি আহি ইয়াতে এটা জিনিস পালোঁ, ইয়াতে অলপ ৰখি দিওঁ আৰু নহ'লেতো থাকিয়ে যাম। উজাই ল'ব পাৰে নি? আৰু এইফালে গ'লে হমৰেং, আৰু এইফালে অলপ আগত লগ পাই আছোঁ। এতিয়া বৰ্তমান এইটো আপোনাৰ ভিউ ৰখা, এক ছেকেণ্ড মাস্কটো পিন্ধি লোৱাটো ষ্টে ছেফ, ষ্টে হোম। আমি এতিয়া কি কৰিম আৰু এনেকে ঘূৰি আহি পালোহি আমি আপোনাৰ এইটো ভিউ পইণ্ট এটা পালোঁ। এইটো আমাৰ পাহাৰীয়া হিলছৰ প্ৰথম ভিউ পইণ্ট হয়। আগত আছে বহুতকেইটা আছে, ভাল নালাগে, এইটো একদম মানে ফাৰ্ষ্ট ক্লাছ। আৰু কমচে কম আমি 25-30 কিলোমিটাৰমান ওপৰত উঠি আহিলোঁ। আৰু এতিয়া আমি এইফালে যাব লাগিব, আমি আহিছোঁ এইফালেদি, আৰু ইয়াৰ পৰা 15-20 কিলোমিটাৰমান হ'ব। বনাই যাম, আপোনালোকক জেগাবোৰ এক্সপ্ল'ৰ কৰাম, ময়ো কৰিম। যদি ভাল লাগে তো বলক আমি আগত লগ পাম।
এই ঠিকাত দিয়া বহি থাকিলে নালাগে নহয় বেগৰ অৱস্থা গোটেই বেগ চেচ চাক না কোনো নাই কেনেকুৱা জাগা ডেঞ্জাৰাছ গৰম উঠি গৈছে গাড়ী একদম মানে অৱস্থা নাই ডেষ্টিনেশ্যন পাই গ'লোহি যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা লগতে ঘণ্টি বটনটো দবাই ৰাখিবা যাতে মই ভিডিঅ' দিলে ন'টিফিকেশ্যনবোৰ পোৱা আৰু এতিয়াৰ পৰা ভিডিঅ' দি থাকিম যিমান পাৰোঁ আৰু ফাৰ্ষ্ট টাইম আজি ভিডিঅ' দিলোঁ যদি কিবা বেয়া হৈছে আৰু ইগন'ৰ কৰিবা বাকী ছাপোৰ্ট কৰিবা আৰু তো আজিলৈ ভিডিঅ'টো সামৰণি মাৰোঁ বাই বাই There's something inside, yeah, there's something inside that brings me